হেল্ল' ফ্ৰেণ্ড, মই নিবেদিতা কিটচেন এণ্ড ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ কিটচেনত মই মেংগোৰ 3টা সুন্দৰ ৰেচিপি বনাম। যিহেতু এতিয়া মেংগোৰ ছিজন, জটপট ৰেডি হোৱাকৈ মই সুন্দৰ 3টা হেল্ডি ৰেচিপি বনাম। মই প্ৰথমে বনাম মেংগো ক্ষীৰ। মেংগো ক্ষীৰ বনাবৰ কাৰণে মই এটা আম লৈছোঁ পকা, আৰু অলপ ডালিয়া লৈছোঁ, আৰু অলপ গাখীৰ ল'ম। আমটো মই বাকলি গুচাই সৰু সৰুকৈ পিচ কৰি মিক্সিত পেষ্ট বনাই ল'ম। দেখিছে নহয়, সুন্দৰকৈ কাটি লৈছোঁ। এতিয়া মই মিক্সি জাৰত দি মই এটা সুন্দৰ পেষ্ট বনাম। পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি বাতিত ঢালি ল'ম। মই এখন কেৰাহী বহাই লৈছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হোৱাত মই 1 চামুচ ঘিউ দিছোঁ, আৰু মই গেছৰ ফ্লেমটো অলপ কমাই থৈছোঁ। ঘিউ দিয়াত মই যিখিনি ডালিয়া লৈছোঁ, ডালিয়াখিনি ধুই পেলাই মই আধা ঘণ্টা তিয়াই থৈছিলোঁ। ডালিয়াখিনি দি দিছোঁ, আৰু মই এইখিনি লৰাই থাকিম, নহ'লে তলফালৰ পৰা লাগি ধৰিব। ডালিয়াখিনি এনেকৈ কম জুইত অলপ অলপকৈ ভাজি থাকিব লাগিব, নহ'লে তলফালৰ পৰা লাগি আহিব। আৰু দানাটো ফুলি অহালৈকে এনেকৈ মই অলপ অলপকৈ ভাজি থাকিম। আপোনালোকে ডালিয়াৰ সলনি জহা চাউলো ল'ব পাৰে। সুন্দৰ হৈ গৈছে ডালিয়াখিনি। এতিয়া মই ইয়াত অলপ গাখীৰ এড কৰিম। মই তাজা গাখীৰ ইউজ কৰিছোঁ, আপোনালোকে গৰু গাখীৰো ল'ব পাৰে। গাখীৰখিনি দিয়াৰ পিছত উতল অহাত মই 3টা তেজপাত দিছোঁ, আৰু 3 চামুচ মই চেনি দিম। যদি আপোনালোকে বেছি মিঠা খাব বিচাৰে, তেতিয়াহ'লে চেনিটো অলপ বেছিকৈ দিব পাৰে। চেনিখিনি দি মই অলপ লৰাই দিম, নহ'লে তলফালৰ পৰা লাগি আহিব পাৰে। ইমান ধুনীয়া হৈছে, দেখিছে নহয়। এতিয়া ইয়াত মই ড্ৰাই ফ্ৰুটখিনি দি দিম। মই কিচমিচ এতিয়া নিদিওঁ, কিচমিচ মই পিছত দিম। ইমান ধুনীয়া হৈছে চাওকচোন ক্ষীৰখিনি। মই মেংগোখিনি মই পিছত দিম, যিটো মই পেষ্ট বনাই থৈছোঁ সেইখিনি মই পিছত দিম। যদি মই আগতে দি দিওঁ, তে মেংগোৰ যিটো সোৱাদ, সেই সোৱাদটো পোৱা নাযায়। সেইকাৰণে মই মেংগোৰ পেষ্টখিনি মই পিছত দিম। মোৰ অলৰেডি ক্ষীৰখিনি ৰেডি হৈ গৈছে। মই ইয়াত মেংগো পেষ্টখিনি দি দিম। মেংগোখিনি দিয়াৰ পিছত মই অলপ সময় লৰাই থাকিম। ডালিয়া আৰু গাখীৰৰ লগত মেংগোখিনি মিলি যোৱালৈকে মই লৰাই থাকিম। দেখিছে কিমান সুন্দৰ কালাৰ এটা আহিছে। মোৰ মেংগো ক্ষীৰ ৰেডি হৈ গ'ল। ইয়াত মই 1 চামুচ খাটি ঘিউ দিছোঁ। গাৰ্নিচিং কৰিবৰ কাৰণে মই 1 চামুচ খাটি ঘিউ দিছোঁ, অলপ কিচমিচ দিছোঁ, অলপ ড্ৰাই ফ্ৰুট দিছোঁ, আৰু অলপ মই কেশৰ দিম। দেখিছে মোৰ কি সুন্দৰ ৰেচিপি, মেংগো আৰু ডালিয়া মেংগোৰ ক্ষীৰ ৰেডি হৈ গৈছে। আপোনালোকে ঘৰত বনাই খাবচোন, বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। দেখিছে। মেংগো পুৰি বনাবৰ কাৰণে মই অলপ আটা ল'ম আৰু অলপ মেংগো পেষ্ট ল'ম। আটাখিনি মঠিবৰ কাৰণে মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিম। আৰু যিখিনি পেষ্ট বনাই লৈছোঁ, সেইখিনি পেষ্ট দি পেলাই মই আটাখিনি ধুনীয়াকৈ মঠি ল'ম। মই ইয়াত পানী ইউজ নকৰোঁ। আৰু অলপ পেষ্ট দৰকাৰ হ'ব। মই এনেকৈ অলপ অলপ পেষ্ট দি পেলাই মই আটাখিনি ধুনীয়াকৈ মঠি ল'ম। মোৰ আটাখিনি মঠা হৈ গ'ল। মই ইয়াত অলপ তেল সানিম। অলপ তেল সানি মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। পোন্ধৰ মিনিটৰ পিছত দেখিছে নহয়, ঢাকনাখন খুলি দিয়াত আটাখিনি কিমান কোমল হৈছে, ফুলি আহিছে। দেখিছে কিমান ধুনীয়া হৈছে চাওকচোন। এতিয়া মই লুচি বনাবৰ কাৰণে মই সৰু সৰুকৈ লাডু কৰি ল'ম।
মই সৰু সৰুকৈ লাডু কৰিছোঁ আপোনালোকে আপোনালোকৰ জোখমতে কৰি ল'ব কেৰাহী এখন পাতি তাত মই অলপ ৰিফাইন তেল দিছোঁ দি মই পুৰিখিনি বেলি যাম দেখিছে নহয় তেলত পুৰিখন দিয়াৰ পৰা কিমান ধুনীয়াকৈ ফুলি আহিছে চাওকচোন দেখিছে ইমান ধুনীয়াকৈ পুৰিখন ফুলি আহিছে মই কোনো বেকিং সোডা বেকিং পাউডাৰ কোনো ইউজ কৰা নাই তথাপি কি ধুনীয়াকৈ ফুলি আহিছে দেখিছে পুৰিখন খাবলৈ বহুত সোৱাদ হয় মেংগো পুৰি খাবলৈ বহুত সোৱাদ হয় এবাৰ মাত্ৰ আপোনালোকে বনাই খাবচোন মই এনেকৈ গোটেই এখনকৈ মই গোটেইখিনি পুৰিয়ে বনাই ল'ম দেখিছে পুৰিখন কি ধুনীয়াকৈ ফুলি আহিছে এতিয়া মই বনাম মেংগো পুডিং বনাবৰ কাৰণে মই অলপ মেংগো লৈছোঁ অলপ চিয়া সিড ল'ম আৰু অলপ গাখীৰ ল'ম এইটো চিম্পল হয় কিন্তু বহুত হেলদি হয় মই এটা বাটিত অলপ গাখীৰ দিম মই তাজা গাখীৰ লৈছোঁ অলপ গাখীৰ দিম কাটি থোৱা মেংগোখিনি দিম দুই তিনি চামুচমান চিয়া সিড দিম যেটো আমি টুটমাহ বুলি কওঁ চিয়া সিড বা টুটমাহ আমাৰ হেলথৰ কাৰণে বহুত ভাল যিসকলে ডায়েটিং কৰি আছে বা সেইসকলে জানে চিয়া সিড বহুত ভাল হেলথৰ কাৰণে বিশেষকৈ গৰম দিনত চিয়া সিড খালে বহুত বেনিফিট পোৱা যায় তাত অলপ মই ড্ৰাই ফ্ৰুট দিছোঁ ৰেডি হৈ গ'ল মোৰ সুন্দৰ তিনিটা মেংগো ৰেচিপি দেখিছে নহয় কিমান সুন্দৰ দেখিবলৈ যিমানেই সুন্দৰ সিমানেই সোৱাদ সিমানেই টেষ্টি এটা সুন্দৰ ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে আপোনালোকে বনাই খাবচোন আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব